হ'ল যে কমতাপুৰ অট'নমাছ কাউন্সিলখন পূৰ্ণাংগ ৰূপত নিয়াৰ কাৰণে আৰু ইয়াৰ ইলেকশ্যন প্ৰচেছটো খুব সোনকালে আৰম্ভ হ'ব যাতে ইলেকশ্যন প্ৰচেছলৈ লৈ যাব পাৰো সেইকাৰণে আমাৰ বিভাগীয় কামখিনি আগবঢ়াব দিছো গাঁও কৰ্তন হ'ব নেকি এনেকুৱা ধৰণৰ আলোচনা হৈছে নেকি কাৰণ বহু এনে কোচ ৰাজবংশী লোক আছে বিটিআৰত এতিয়া অন্তৰ্ভুক্ত হৈছে ইয়াত দুটা কথা ক্লিয়াৰ হৈ থাকিব যে বিটিআৰ এণ্ড ৰাভা হাছঙৰ কোনো এৰিয়া কমতাপুৰ অট'নমাছ কাউন্সিলত নোসোমায় এইটোৱে আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিল বনোৱাৰ সময়তে সেই কথাটো ক্লিয়াৰলি দিয়া আছে যে বিটিআৰ এৰিয়াত যি আছে যদি তাত কোচ ৰাজবংশী মানুহ আছে তেতিয়াও এই বিটিআৰ এৰিয়াৰ কোনো অঞ্চল ইয়াত নোসোমায় বিটিআৰ আৰু ৰাভা হাছং এৰিয়াটো বাদ দি যি অঞ্চল আছে সেইখিনিক লৈহে কমতাপুৰ অট'নমাছ কাৰণ অট'নমাছ কাউন্সিল অভাৰলেপ হ'ব নোৱাৰে সেইখন অট'নমাছ কাউন্সিলৰ এটা এৰিয়া আকৌ ইয়ালৈ লৈ আহিব আৰু বিটিআৰৰ পৰা এৰিয়া লৈ অহাৰ কথা বা ৰাভা হাছঙৰ পৰা এৰিয়া লৈ অহাৰ কথা হ'বও নোৱাৰে গতিকে বিটিআৰ আৰু ৰাভা হাছং বাদ দি যিখিনি এৰিয়া আছে তাৰ ভিতৰতে কমতাপুৰ